ডিজিটেল কমল ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে যোনটো মেৰিট লিষ্টত হয়, মেৰিট লিষ্টত মানে চাব পৰা নাই বা তোমালোকৰ যিহেতু যোনটো মই এডমিশ্যন অফাৰ্ড হয় এটা শ্বৰ্ট ভিডিঅ' বনাই তোমালোকক দেখাই দিছিলোঁ। চ' তাত তোমালোকে যদি চাব পৰা নাই বা অহা নাই, তোমালোকে ডাইৰেক্ট মেৰিট লিষ্টত তোমাৰ নামটো চাব পাৰিবা আৰু কেনেদৰে তোমালোকে ডাইৰেক্ট মানে এটা চাৰ্চ নকৰাকৈ চাব পাৰিবা। তোমালোকে মই এতিয়া কেনেদৰে মানে চেক কৰিব পাৰিবা মেৰিট লিষ্টখন তোমাৰ নাম আহিছেনে নাই। আৰু মানে বহুতকেইটা মোক কমেণ্ট কৰি আছিলে যে মই মাৰ্ক পাইছোঁ, মোতকৈ কম পোৱা মাৰ্কবিলাকে ধৰি লওক আগতীয়াকৈ নাম আহিছে, কিন্তু মোৰ নাম মানে ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম অহা নাই। তো আৰু কিছুমানে কৈ আছে যে যোনবিলাক আমি এপ্লাই কৰিছিলোঁ, এপ্লাই কৰাৰ পিছত যোনবিলাক মানে কিবা খেলি মেলি হৈছিলে, সেইকাৰণে কি আকৌ নতুনকৈ এপ্লাই হ'ব নেকি। আৰু তোমালোকৰ যোনবিলাকে মেৰিট লিষ্টত এতিয়া নাম অহা নাই, তো ছেকেণ্ড লিষ্টৰ কাৰণে আমি ৱেইট কৰিব লাগিব নে। আৰু কিছুমানৰ আছিলে যে আমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত আমি যোনখন কলেজ মানে ভাল পাওঁ, সেইখন কলেজখন মানে বৰ্তমানলৈকে অহা নাই। এতিয়া আমি আমি এতিয়া একচেপ্ট কৰিম নে নকৰোঁ, সবিশেষ এই ভিডিঅ'ৰ পৰা গম পাই যাব। তো ব'লকচোন আপোনালোকক মই দেখাই দিওঁ পোনপ্ৰথমে কেনেদৰে তোমালোকৰ মেৰিট লিষ্টখন চেক কৰিব পাৰিবা। চ' পোনপ্ৰথমে তোমালোকে এনেদৰে মেৰিট লিষ্টখন চাবৰ কাৰণে যোনখন কলেজত বা কোনখন ইউনিভাৰ্চিটিৰ পৰা তুমি মানে পঢ়িছা বা এপ্লাই কৰিছিলা মানে পঢ়িম বুলি, চ' এনেদৰে চাবৰ কাৰণে তোমালোকে প্ৰথমতে অফিচিয়েল ৱেবছাইটত আহিব লাগিব, যোনটো সমৰ্থ পৰ্টেলত হয়। ঠিক এনেদৰে অহাৰ পিছত তোমালোকে যোনটো তললৈ স্ক্ৰল ডাউন কৰিবা, স্ক্ৰল ডাউন কৰি পেলাই তোমালোকে ইয়াত কোনখন কলেজ বা ইউনিভাৰ্চিটি চিলেক্ট কৰিব বিচাৰিছোঁ তাত চিলেক্ট কৰিব লাগিব। চ' প্ৰথম তোমালোকে ইনষ্টিটিউশ্যন নেম দিব পাৰা, বাকী কি দিব পাৰা, ইউনিভাৰ্চিটি চাব পাৰা, গুৱাহাটী ইউনিভাৰ্চিটি। বাকী তোমালোকে চাব পাৰা যোনটো হয় তোমালোকৰ কি হয়, এইটো ধৰি লওক 226 হয়। চ' 226 চিলেক্ট কৰিবা। চ' মই যাৰ কাৰণে চাই আছোঁ তাৰ ৰহা কলেজৰ চাই আছোঁ, যাক মানে এপ্লাই কৰি দিছিলোঁ। বাকী তোমালোকৰ যোনখন হয় চ' চাই ল'বা। বাকী ইয়াত তোমালোকে প্ৰগ্ৰামটো চিলেক্ট কৰিব পাৰা, মানে কোনটো প্ৰগ্ৰামৰ হয়। চ' এইটো বেচলাৰ অফ আৰ্টছ যোনটো মই চাই দিছোঁ, মই ধুনীয়াকৈ দেখাই দিছোঁ তোমালোকক। বেচলাৰ অফ আৰ্টছ এডমিশ্যন, এইটো F2O, এইটো F2O নহয়, যিহেতু এইটো F2O কেতিয়াও নহয়। তোমালোকৰ যোনটো বেচলাৰ অফ আৰ্টছ মই দেখাই দিছোঁ চোৱা। বাকী মই যাৰ চাই দিছিলোঁ সেইজনে প্ৰগ্ৰামটো বেচলাৰ অফ আৰ্টছ FOA, ঠিক আছে। বাকী যাৰ কলেজত চাইছোঁ 226 হয়। চ' তোমালোকে চাই ল'বা, চাই লৈ পেলাই তোমালোকে ইয়াত দিবা, ঠিক আছে। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিবা, ঠিক কেনেদৰে আহি যাব। আহি যোৱাৰ পাছত যোনটো চাবা 226 যোনটো আহিছে FOA, যোনটো বেচলাৰ অফ আৰ্টছ FOA যোনটো একে হয়। চ' মেৰিট লিষ্টত ক্লিক কৰিবা। মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত ঠিক তোমালোকৰ নাম ইয়াত থাকিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এইটো ফৰ্ম নম্বৰ থাকিব। তোমালোকৰ ইয়াত নামটো থাকিব আৰু ইয়াত এডমিশ্যনৰ চিম থাকিব। 1 মেজৰ 1 মাইনৰ দেখা পাইছে, যোনটো মানে মেজৰ লোৱা, আৰু তাৰ মাইনাৰ কোৰ্চটো যোনটো চিলেক্ট কৰিছিলা। মেজৰটো ঠিক এনেদৰে আহি যাব, মানে প্ৰাইমেৰী ডিচিপ্লিন ফাৰ্ষ্ট মেজৰ এণ্ড ফাৰ্ষ্ট মাইনৰ। তাৰপিছত আহিব তোমালোকৰ যোনটো এডমিশ্যন কেটেগৰী। আৰু বহুতে কমেণ্ট কৰি আছিল যে আমাৰ কি আমি OBC হয়, ST হয়, আমাৰ জেনেৰেলত আহি গৈছে যে, মানে বহুতে কনফিউজ হৈ আছে আৰু মোক কমেণ্ট কৰিছিলে। এইটো কোনো প্ৰব্লেমৰ কথা নহয়, যাৰ মানে পাৰ্চেণ্টেজটো বেছি হয়। চ' পাৰ্চেণ্টেজটো বেছি হ'লে তোমালোকৰ জেনেৰেল মানে আনৰিজাৰ্ভ আৰু জেনেৰেলত গুচি যায়, ঠিক আছে। তোমালোকে একো টেনশ্যন নাই, কাৰণে এইটো কাৰণটো এই কাৰণে হয়, মানে ধৰি লওক তোমালোকৰ মাৰ্কটো বেছি যে, সেইকাৰণে সেনেকুৱা হয়। বাকী তোমালোকে ইয়াত তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি পেলাই ধুনীয়াকৈ ডাউনলোড কৰি পেলাই তোমালোকে চাৰ্চ কৰি চাব পাৰা। আৰু যিহেতু প্ৰথম মেৰিট লিষ্টখনত যিহেতু কাট অফটো অলপ বেছি গৈছে, মানে যিহেতু যোনবিলাকে যি কৰি আছে। বাকী ইয়াত দেখিছেনে OBC আৰু MOBC এনেদৰে আহি গৈছে, যোনবিলাকৰ কৰিছে এই ধৰি লওক যোনটো ছাবজেক্টত কৰিছে এন্থ্ৰপ'লজি। বাকী তোমালোকৰ মানে এনেকৈ লিষ্টখন চাই ল'ব পাৰা। টোটেল 20টা পেজ আছে, মই যোনখন চাইছোঁ ৰহা কলেজৰ হয়। ৰহা কলেজৰ মানে কি মানে 1 মেজৰ 1 মাইনৰ হয় বা মাইনৰ, তোমালোকে চাই লোৱা। এনেকৈ যোনবিলাকে অসমীয়াত মেজৰ লৈছে 60 আছে। তাৰপিছত আৰু এনেদৰে আহি গৈছে। বাকী কিছুমানে মানে কমেণ্ট কৰি আছিলে যে আমাৰ পাৰ্চেণ্টেজটো আমি মানে তাৰ মানে তোমাৰ লগৰ বন্ধুজনতকৈ তুমি বেছি পাই থৈছা, কিন্তু তাৰ লগৰজনৰ আহিছে কিন্তু তোমাৰ অহা নাই। তোমালোকৰ এইটো কাৰণে হ'ব পাৰে, কাৰণ তোমাৰ মেজৰটো যোনটো আছে, যিহেতু মেজৰ ধৰি লওক তুমি অসমীয়াত লৈছা, সি অসমীয়াত নল'লে সি যিহেতু পলিটিকেল চায়েন্সত লৈছে, তেনেহ'লে পলিটিকেল চায়েন্সত তাৰ ধৰি লওক নামটো আহিছে, সেইকাৰণে ধৰি লওক তাৰ ধৰি লওক ফাৰ্ষ্ট মেৰিট লিষ্টখনত নামটো আহিছে, ঠিক আছে। তোমালোকে টেনশ্যন কৰিব নালাগে যে যোনবিলাকে ধৰি লওক হেৰি কৰি আছে, মানে কনফিউজ হৈ যা যে আমাৰ মেৰিট লিষ্টত নাম নাহিল, সেইকাৰণে আমাক কি নহ'বই নেকি। চ' তোমালোকে টেনশ্যন কৰিব নালাগে, ছেকেণ্ড মেৰিট লিষ্টত তোমালোকৰ নাম আহিবই। যদি ছেকেণ্ড মেৰিট লিষ্টতো নাম নাহে, তোমালোকৰ স্পৰ্টৰ পৰা তোমালোকৰ নামটো আহি যাব, ঠিক আছে। যোনবিলাকৰ এতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম আহিছে, তোমালোকে কি কৰিবা, ঠিক আছে। তোমালোকে প্ৰথম একচেপ্ট কৰি দিবা, যোনটো কলেজ অফাৰ্ড গৈ পেলাই মই দেখাই দিছিলোঁ শ্বৰ্ট ভিডিঅ'টোত, কেনেকৈ গৈ পেলাই এডমিশ্যনত গৈ পেলাই অফাৰ্ডত গৈ তোমালোকে একচেপ্ট কৰি দিবা। একচেপ্ট কৰাৰ পিছতে তোমালোকৰ কি হ'ব জানানে, তোমালোকে ধুনীয়াকৈ
তাত গৈ কলেজত যি ডকুমেণ্ট লাগে ডকুমেণ্টখিনি লৈ যাবা লৈ গৈ পেলাই ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰিবা 4 পৰা 6 জুনৰ ভিতৰত ঠিক আছে বাকী নেক্সট হৈছে তোমালোকৰ যোনবিলাকে কৈ আছিলা যে মই যোনখন কলেজত মানে নাম ল'ম বুলি মানে লগাম বুলি ভাবিছিলোঁ সেই কলেজখনৰ মোৰ বৰ্তমানলৈকে অফাৰত অহা নাই চ' মই এতিয়া এখন কলেজত বা বেলেগ এখন কলেজত মই এতিয়া এডমিশ্যন অফাৰটো একচেপ্ট কৰোঁ নে নকৰোঁ তো কনফিউজ হৈ আছিলা হয় চ' সেইটো কনফিউজটো দূৰ কৰিব কাৰণে কৈছোঁ চোৱা তোমাৰ যোনবিলাকে মানে কলেজত ধৰি লওক হেৰি কৰি আছিলা মানে যোনখন কলেজ বেলেগ এখন কলেজত যিহেতু অফাৰত আহিছে তোমালোকৰ অফাৰত আহিছে তোমালোকে সেইখন একচেপ্ট কৰি দিব পাৰা তোমালোকে এইটো নহয় যে একচেপ্ট কৰাৰ পিছত তোমালোকে তাত গৈ এডমিশ্যন ল'ব লাগিব হেৰি কৰিব লাগিব সেইটো প্ৰব্লেম নহয় তোমালোকে ইয়াত যদি একচেপ্ট কৰি থোৱা ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া মাৰিব ছেকেণ্ড মেৰিট লিষ্ট যদি তোমাৰ নামটো তাত আহি যায় তেনেহ'লে তোমালোকে ইয়াত কেঞ্চেল কৰিব পাৰিবা কেঞ্চেল কৰাৰ পিছত নিশ্চয় শুনা পাইছে তোমালোকে এইটো কেঞ্চেল কৰি দিব পাৰিবা কেঞ্চেল কৰাৰ পিছত তোমালোকে আকৌ যোনখন কলেজ তুমি ভাল পোৱা চ' সেইখন কলেজত তোমালোকে ধুনীয়াকৈ এডমিশ্যন অফাৰটোত একচেপ্ট কৰি তোমালোকে কলেজত গৈ কি ডকুমেণ্ট লাগে ধুনীয়াকৈ মই ভিডিঅ' এটা বনাই দিম A to Z কি ডকুমেণ্ট তোমালোকে কলেজত লৈ যাব লাগিব আৰু ডকুমেণ্টবিলাক কি নিব লাগিব ইনকাম চাৰ্টিফিকেট নিব লাগিব মানে ৰেচন কাৰ্ড নিব লাগিব মানে A to Z তোমালোকে মই ভিডিঅ' এটা বনাই দিম যদি লাগে কমেণ্ট ছেকশ্যনত জনাবা মই ধুনীয়াকৈ বনাই দিম তোমালোকে ধুনীয়াকৈ লৈ যাবা লৈ পেলাই ধুনীয়াকৈ এডমিশ্যন ল'ব পাৰিবা বাকী তোমালোকে এইটো টেনশ্যন কৰি থাকিব নালাগে তোমালোকৰ মেৰিট লিষ্টত এতিয়া যদি অহা নাই চ' তোমালোকে এতিয়া দুটা প্ৰকাৰে চাব পাৰা এটা হ'ল তোমালোকে এনেদৰে চাব পাৰা আৰু এটা প্ৰকাৰে হ'ল তোমালোকে ডাইৰেক্ট নিজৰ যোনটো স্মাৰ্ট পৰ্টেলত ৱেবছাইটটোত যাবা ৱেবছাইটটোত গৈ পেলাই তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি যোনটো এডমিশ্যন অফাৰত হয় চ' এডমিশ্যন মই দেখাই দিছোঁ চাই লোৱা এনেদৰে তোমালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় যোনটো স্মাৰ্ট পৰ্টেলৰ এনেদৰে আহিবা আহি পৰাৰ পিছত তাৰপিছত তোমালোকে যোনটো মাই এডমিশ্যন হয় চ' তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিবা ৱেইট কৰাৰ পিছত তোমালোকৰ যিহে মানে কলেজৰ পৰা অফাৰ পঠাইছে তোমালোকৰ ঠিক এনেদৰে তোমালোকৰ শ্ব' কৰিব যিহেতু ইয়াত দেখাইছে ন' অফাৰ ন' এডমিশ্যন ৰেকৰ্ড ফাউণ্ড দি চিলেক্ট লিষ্ট যিহেতু ফাৰ্ষ্ট মেইল লিষ্টত মানে সেই ল'ৰাজনৰ যাৰ মই কৰিছিলোঁ চিলেক্ট হোৱা নাই যিহেতু পাৰ্চেণ্টেজ কম আছিল চ' নেক্সট মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা আহি যাব ইয়াত অহাৰ পিছত ইয়াতো তোমালোকে একচেপ্ট কৰিব পাৰা নহ'লে তাত মই যোনটো প্ৰথম প্ৰচেছত দেখাইছিলোঁ তাত গৈ তোমালোকে নামটো চেক কৰিব পাৰা ঠিক আছে বাকী কিবা যদি বুজি পোৱা নাই তো কমেণ্ট ছেকশ্যনত মোক জনাবা মই নিশ্চয় তোমালোকক ৰিপ্লাই দিম আৰু এনেকুৱা ধৰণৰ মানে ইনফৰমেশ্যন এই চেনেলটোৰ পৰা পাই থাকিবা তো চেনেলটোৰ লগত মানে সংযোগ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো অন কৰি ল'বা ঠিক আছে এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ কাৰণে থেংক ইউ ফৰ ৱাচিং